বন্ধুসকল টপ 10 ইণ্টাৰেষ্টিং ফেক্টছৰ কথা ক'বলৈ লৈছোঁ। আপুনি জানি আচৰিত হ'ব যে ছাউদি আৰৱে এজন প্ৰিন্সে ফ্লাইটৰ 80টা ছিট চৰাইৰ বাবে বুক কৰিছিল। ছাউদি আৰৱৰ এইজন প্ৰিন্স বিশ্বৰ অন্যতম এজন ধনী ব্যক্তি হিচাপে জনাজাত। 2 নম্বৰ, য'ত মানুহৰ খাবলৈ নাই তাতে আকৌ গান্থাৰ নামৰ কুকুৰটোৰ লগত মালিকে দি যোৱা প্ৰায় 2700 কোটি টকাৰ সম্পত্তি আছে। নম্বৰ 3, মাইকেল কেৰল নামৰ এজন ব্যক্তিয়ে 110 কোটি টকা লটাৰীত জিকিছিল আৰু অতি কম সময়ৰ ভিতৰত টকাখিনি ছোৱালী যোৱা আৰু পাৰ্টিৰ নামত উৰুৱাই দিছিল আৰু পুনৰ আগৰ জাবৰ পেলোৱা কামত ধৰিব লগা হ'ল। নম্বৰ 4, ফ্লেট মোবাইল নামৰ এইখন গাড়ী হৈছে পৃথিৱীৰ সৰ্বাতোতকৈ পাতল গাড়ী। নম্বৰ 5, আপুনি জানে নেকি যে মোবাইলৰ ফ্লাইট মোড অন কৰি চাৰ্জ কৰিলে সোনকালে চাৰ্জ হয়। নম্বৰ 6, সকলো বস্তুৰে ছাঁ দেখা পোৱা যায়, কিন্তু আপুনি জানেনে জুইৰ ছাঁ কেতিয়াও দেখা পোৱা নাযায়। নম্বৰ 7, জাপানৰ এখন হোটেলত কিতাপৰ লাইব্ৰেৰী আছে, য'ত আপুনি কিতাপৰ আলমাৰীত শুব পাৰে। নম্বৰ 8, পৃথিৱীৰ সৰ্বাতোতকৈ বৃহত্তম জেল হৈছে তিহাৰ জেল। প্ৰায় 200 একৰ মাটিত এই জেল বনোৱা হৈছে। নম্বৰ 9, আমেৰিকাৰ দ্য মাৰ্ক হোটেল পৃথিৱীৰ সৰ্বাতোতকৈ দামী হোটেল হিচাপে বিখ্যাত। ইয়াত প্ৰায় 55 লাখ টকা দিবলগীয়া হয় এক ৰাতি থাকিবলৈ। নম্বৰ 10, আপুনি জানি আচৰিত হ'ব যে অৰিঅ' বিস্কুটৰ ওপৰত যি ডিজাইন আছে প্ৰায় 4 বছৰ লাগিছিল সেই ডিজাইন বনাওঁতে। ধন্যবাদ, ভিডিঅ'টো ভাল পালে প্লিজ